Hi guys, মোৰ নাম শান্তনা বৰা। এওঁৰ নাম শান্তনা বৰা। আমাৰ আজি প্ৰথমটো দিন ৰুমত। আমাৰ মানে কাৰেণ্টৰ ব্যৱস্থা ইমান ভাল নহয়, সেইকাৰণে আমাৰ মানে অকল লাইট আছে, ফেন নাই, বেয়া। তাৰপিছত ৰখক অকল মোকে দেখালে আপুনি বৰিং পাব নহয়। এয়া আমাৰ বৰষা হাই কোৱা, এয়া মোৰ সাবস্ক্ৰাইবাৰ হাই কোৱা, সাবস্ক্ৰাইব হাই কোৱা, হাই সেকেন্ড কেপাৰ সাবস্ক্ৰাইব। এয়া আমাৰ মোবাইলৰ মালিক এয়া আমাৰ হিমাত কেমেৰা লুট ল'ব পাৰে। তাৰপিছত আজি ইমানখিনিয়ে, আৰু আপোনাক যদি ডেইলি ব্লগ লাগে তেতিয়া মোক লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ক'ব যে ভণ্টিটো, মই যদি কেতিয়াবা আপোনালোক ব্লগ নিদিওঁ, ভণ্টি তোমালোকে ব্লগ নিদিয়া হ'লা যে, দিবা আকৌ তোমাক নেদেখিলে মোৰ মনটো ভাল নালাগে, এনেকৈ কমেণ্ট কৰিবা, তেতিয়া মই অনুপ্ৰাণিত হ'ম, নহয় জানো? হ'ব বেছিকৈ কৈ দিলে আৰম্ভণিয়ে পাব। আমি কাইলৈ আৰম্ভ কৰিম দেই। আমাৰ কেমেৰা ইমান ভাল নহয়, আমি পইচা ঘটি আপুনি ছাবস্ক্ৰাইব কৰিব, তেতিয়া আমি ভিউজ আহিব, তাৰপিছত আমি কৰিম, আমি পইচা পাম নহয়, তেতিয়া আমি আইফোন ল'ম। আমিতো হ'ল বুলি কিডনীটোতো বেছি দিব নোৱাৰো ন। এয়া দেখিছেনে? চবেই ভাল পজত থাকা। সেই যে ৰঙা সেইটো ধুন্দা গুণাটো বৰষা। এয়া আমাৰ মেচ মানে বাবা থানৰ ওচৰত, আমাৰ বাবা থানৰ ব্লগ আহি আছে, বেছিকেইদিন নাই আৰু। আমি ৰঘুপতিও চাবলৈ যাম, সেই যে একদম লাষ্ট সেইজনী দেখা নাই জানো, এলেহি থাকে যে, সেইজনী মানে হিমাদ্ৰী গগৈ। হ'ব আজি এইখিনিলে, বাই গাইজ, গুড নাইট, সি ইউ টুমৰো, আই লাভ ইউ অল, বাই।